Hello everyone, মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। এতিয়া আহিছো আমাৰ কাষতে থকা আমাৰ দেউতাৰ বাইকৰ ছোৱালী বাইদেউৰ ঘৰলৈ আহিছো আমি। ইয়াতে আমি এতিয়া অকণমান আপোনালোকক কিবা কিবি দেখুৱাই যাম আৰু চাই যাব। পোৱালিটোক দেখুৱাম দেই কেনে কেনে কি কথা কয়। পোৱালিটো একদম মোৰ সৰু হৈ আছে, একদম কথাবোৰ ধুনীয়াকৈ কৈছে আৰু। তুমি নাজানা? কি নাজানা? কথা ক'বলৈ কৈছে। তুমি ভীম ভীম নকৰিবা কৈ দিয়াচোন। ভীম ভীম নকৰিবা কৈ দিয়া। ভীম নকৰিবি, ভীমৰ আগত গাই দিয়া। হাৰ মূৰে ভাঙি দিম গদাই কোবত কৈ দিয়া। কোনে শিকাই দিলে? হাৰ মূৰে ভাঙি দিম গদাই কোবত গাই দিয়া। কোনে শিকাই দিলে? তোৰ নামটো কি যে কৈ দিয়াচোন। তোমাৰ নাম কি? নাম কৈ দিয়া। নামটো কৈ দিয়া। নামটো কৈ দিয়া। নামটো কৈ দিয়া। নাম কৈ দিয়া। তোমাৰ কি নাম কৈ দিয়া? নামটো কোৱা আকৌ, বেয়া পাম নহ'লে মই। ঘৰত কি বুলি মানে কোৱা? অনুৰাগ সোণোৱাল। ঘৰত কি কয়? এইটো কি পেপা বজাইছা নেকি? এইটো কি হয়? কি হয় এইটো? হে গদা? ভীমৰ গদা। কি খালা ৰাতিপুৱা? কি খালা? দাল খালা আৰু কি খালা? ভাত খালা আৰু কি খালা? অ মাংস খালা? অ তুমি মাছ খোৱা নে মাংস খোৱা? কি খাই ভাল লাগে? মিমি ক'ত? মিমি পৰিলে। হা ক'ত? আৰু কোন আহিছিলে ৰাতিপুৱা? আৰু দাদা আহিছিলে। মাতাচোন মাতটো। নামটো মাতাচোন। কোন হয়? দাদা বৰ্তা। সঞ্জয় বৰ্তা। সঞ্জয় বৰ্তা কোৱা আকৌ। সঞ্জয় বৰ্তা। এইটো কোন? এইটো কোন? কি ডবল বৰ্তা? চিংগুল বৰ্তা, ডবল বৰ্তা। কি নাম? কি নাম? হে দেউতাৰ নাম ক। কৈ দিয়া দেউতাৰ নাম। দেউতা কি নাম ক? দেউতাৰ নাম কৈ দিয়া। কণ কণ দিগম্বৰ। কণ কি নাম? নহয় কৈ দিয়া। দিগম্বৰ হয় নাই? সঞ্জয় বাকী আছে বা টকটা এডোখৰ মান দিব লাগিব। চৰি মেডাম কৈ দিয়া। চৰি কৈ দিয়া। চৰি কৈ দিয়া আকৌ। হা চৰি কৈ দিয়া। মাক চৰি কৈ দিয়া। কৈ দিয়া আকৌ। ইমান গৰমত কাম কৰি আছে দেখিছেনে? এটা আমাৰ সঞ্জয় দাদা। চটু ৰুম বিলাক দেখুৱাই দিছো দেই। চটু ক'ত লগালি টিভি? হা ডাঙৰটো লগালি?
সেইটো সুনীতা হে কোন বুলি ভাবি আছো বুঝি গলো ঘর দেখাইছি কি ললে আজা ভিডিও দি মানে বাই বাই